ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত বন্ধন শক্তি কি আছিলে আৰু প্ৰতি নিউক্লিয়নত কিমান বন্ধন শক্তি হেতু আমি জানিছিলো এতিয়া ইয়াতে আমি জানিম বন্ধন শক্তিৰ বক্ৰ যেটো এটা বৰ প্ৰয়োজনীয় এটা বক্ৰ জানিবলৈ যে এটা নিউক্লিয়াছ কিমান স্থিৰ বা তাৰ ষ্টেবিলিটি কিমান ই প্ৰতিটো নিউক্লিয়নৰ ভৰ সংখ্যা আৰু বন্ধন শক্তিৰ লেখ আমি x অক্ষত ভৰ সংখ্যা a আৰু y এক্সিছত আমি এই যেটো বন্ধন শক্তিৰ প্ৰতি নিউক্লিয়ন হেতু জুখিম আৰু y এক্সিছত থাকিব হেতু MeV ৰে চিহ্নিত কৰা হ'ব কাৰণ নিউক্লিয় শক্তিবিলাক মিলিয়ন ইলেক্ট্ৰন ভোল্টত দিয়া হয় এই লেখটো ইয়াতে দেখিবা এই প্ৰথমতে ডিউটেৰিয়াম দেখুৱা হৈছে 2H তাৰ পিছত ট্ৰিটিয়াম তাৰ পিছত গৈছে হিলিয়াম এই লেখবোৰ যেটো নীলা ৰঙৰ লেখটো ইয়াৰ বিন্দুবিলাক দেখিবা আৰু ঠায়ে ঠায়ে বেলেগ বেলেগ নিউক্লিয়াছ আৰু লগতে ইহতৰ আইজোটোপ বিলাকো হিলিয়াম 4 ইয়াত আছে অলপ তলত আছে লিথিয়াম 6 তাৰ পিছত কাৰ্বন 12 তলত আছে নাইট্ৰজেন 14 ওপৰত 16 অক্সিজেন আকৌ 18 অক্সিজেন এই বস্তুটো গুৰুত্বপূৰ্ণ 16 অক্সিজেন আৰু 18 অক্সিজেন অক্সিজেন কিন্তু তাৰ 16 ৰ যেটো আইজোটোপ আৰু 18 ৰ আইজোটোপৰ তুলনাত 16 অক্সিজেন যেটো আছে হেতু বেছি স্থিৰ বা বেছি সবল যাৰ কাৰণে এটো বেছিকৈ পোৱা যায় আৰু 18 অক্সিজেন এটো ইমান স্থিৰ নহয় এই আইজোটোপটো অলপ কমকে পোৱা যায় আমি যদি আৰু আগবাঢ়ি থাকো ভৰ সংখ্যা লৈকে ইয়াত দেখিবা যে এটো Fe56 মানে এটো আইৰন লো তো ইয়াৰ মানটো বহুত বেছি গৈ পৰিছে ইয়াৰ অৰ্থটো হ'ব পাৰে যে এটা লুৰ নিউক্লিয়াছ বা Fe নিউক্লিয়াছটো বহুত বেছি সবল বা বহুত বেছি স্থিৰ কাৰণ ইয়াৰ প্ৰতিটো নিউক্লিয়নত বন্ধন শক্তিটো বহুত বেছি আমি যেতিয়া ভৰ সংখ্যাৰ আগত গৈ থাকিম তেনেকুৱা দেখিম যে কাৰ্ভডাল তললে নামি আহিছে তাৰমানে যিমান ডাঙৰ পৰমাণু হৈ গৈ থাকিব পৰমাণু নহয় যিমান ডাঙৰ নিউক্লিয়াছ হৈ থাকিব কিমানে তাৰ শক্তিটো লাহে লাহে কমি কমি গৈ থাকিব বা এটো এটা অস্থিৰতালৈ গৈ থকাৰ এটা সম্ভাৱনা পোৱা যাব লেখৰ পৰা স্পষ্ট যে গধুৰ নিউক্লিয়াছ যাৰ a greater than 240 মানে এইবোৰৰ কথা কোৱা হৈছে প্ৰতিটো নিউক্লিয়ৰ বন্ধন শক্তি কম যাৰ বাবে নিউক্লিয় বিভংগন হোৱাৰ এটা সম্ভাৱনা থাকে লঘু নিউক্লিয়াছ a less than 10 তলৰ ফালে যেটো আমি হাইড্ৰজেন হিলিয়াম লিথিয়াম বাবে মানটো সৰু আৰু হেহে ইহতৰ কাৰণে নিউক্লিয় বিক্ৰিয়া যেটো সংযোজন হেতু হ'ব পাৰে নিউক্লিয় সংযোজন নিউক্লিয় বিভংগন এবোৰ আমি পিছত শিকিম তমি হেতু ভাঙি যোৱা বা লক খাই যোৱাৰ এনেকুৱা এটা সম্ভাৱনা থাকে আইৰণৰ প্ৰতিটো নিউক্লিয়নত সৰ্বাধিক শক্তি ইয়াতে পোৱা গৈছে ইয়াৰ পৰা বুজা যায় যে এটা অতি অস্থিৰ বা বহুত শক্তিশালী সবল কিছুমান আইজোটোপৰ মান আন এটা আইজোটোপৰ তুলনাত কম অৰ্থাৎ ইহত কম সুস্থিৰ সেই বুলি কিছুমান আইজোটোপ লগালগ ভংগ হৈ বেলেগ এটা আইজোটোপলৈ গুচি যায়গৈ সো এটোৱে হৈছে বন্ধন শক্তিৰ বক্ৰ